নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি এটা বিশেষ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছো হেয়া হৈছে বাহৰ চুঙাত দিয়া গাহৰি আৰু মুৰ্গীৰ মাংস আৰু ইয়াক কেনেদৰে বনালো সকলোখিনি আপোনালোকক ভালদৰে দেখুৱাই যাম যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক এতিয়া ভিডিওটো আমি আৰম্ভ কৰো সো এই ৰেচিপিটো বনাবলৈ আমি সকলোখিনি বস্তু এনেদৰে গুটাই লৈছো আৰু ইয়াত কি কি আছে মই আপোনালোকক দেখুৱাই দিছো এয়া হল চিকেন এয়া পিয়াজ এয়া কেঁচা ধনিয়া নেমু আদা নহৰু পেষ্ট আৰু এয়া হল কেঁচা জলকীয়া এয়া হৈছে নিমখ মই সোৱাদ অনুযায়ী দি লৈছো এয়া হালধি মই আধা চামুচ দিছো এয়া দিছো আধা চামুচ জিৰা পাউডাৰ ইয়াত মই এক চামুচ ৰেড চিলি পাউডাৰ দিছো এয়া হৈছে ধনিয়া পাউডাৰ মই আধা চামুচ দিছো এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিছো এতিয়া মই ইয়াত কাটি থোৱা পিয়াজখিনি দি দিছো পিয়াজ মই মিডিয়াম সাইজৰ লৈছো এতিয়া মই ইয়াত কেঁচা ধনিয়াখিনি দিছো এতিয়া মই ইয়াত কেঁচা জলকীয়া গিটা দি অলপমান এখিনি হানি দিছো এতিয়া মই ইয়াত অলপমান মিঠাতেল দি দিছো আৰু এতিয়া মই অলপমান নেমু চেপি দিছো এতিয়া মই এইখিনি ভালদৰে খানি গুটেইখিনি মিক্স কৰি লম আৰু তাৰ পিছতে ইয়াক 30 মিনিটৰ কাৰণে মেৰিনেট হ'বলৈ থৈ দিম এয়া হৈছে পৰ্ক মই ইয়াত আধা কেজি লৈছো আৰু পৰ্কখিনিও মই চিকেনৰ দৰে একেখিনি ইনগ্ৰেডিয়েন্টস দিয়ে মেৰিনেট কৰিম আৰু মই ইয়াত কি ইনগ্ৰেডিয়েন্টস কিমান পৰিমাণে দিছো সেইখিনি মই দুবাৰকৈ নকওঁ আপোনালোকৰ সুবিধাৰ কাৰণে মই স্ক্ৰিনত লিখি দিছো আপোনালোকে চাই ল'ব মিনিটৰ পিছত এতিয়া আমি দুইবিধ মাংসই চুঙাত বেলেগ ভৰাই দিম এতিয়া মই প্ৰথমতে চিকেনখিনি ভৰাই লৈছো আৰু তাৰ পিছত পৰ্কখিনি ভৰাই জুইত দি দিম এতিয়া মই ইয়াত আধা কাপ পানী দি দিছো এতিয়া মই গাহৰি মাংসখিনিও ঠিক একেদৰেই কৰি লম এতিয়া মই চুঙাৰ মুখনিৰ বাবে এখিলা কলপাত লৈছো আপোনালোকে ভিডিওৰ স্ক্ৰিনত দেখাৰ দৰে মুখনিখন লগাই ল'ব এতিয়া আমি প্ৰথমতে জুইকুৰা জ্বলাই তাৰ ওপৰত দুইটা চুঙা একেলগে দি দিম চুঙা কেইটা দিয়াৰ আগতে মই এনেকৈ সুবিধা কৰি লৈছো আপোনালোকেও পাৰিলে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি ল'ব এতিয়া আমি চুঙা কেইটা 1 ঘণ্টামান সময় জুইত পুৰিম আৰু ইয়াক মাজে মাজে ঘূৰাই থাকিম যাতে মাংসখিনি ভালদৰে সিজি যায় এইখিনিতে আপোনালোকে মন কৰিব যে চুঙা কেইটা জুইত দিয়াৰ অলপ পাছতে ইয়াৰ পৰা এটা শব্দ ওলাব এই শব্দটো শেষ নোহোৱালৈকে আপোনালোকে চুঙা কেইটা পুৰি থাকিব আৰু এই শব্দটো নাইকিয়া হ'লে জানিব যে মাংসখিনি সকলো পিনৰ পৰা ভালদৰে সিজি গৈছে এয়া চাওক 1 ঘণ্টাৰ পাছত আমাৰ চুঙা কেইটা ভালদৰে পুৰা হৈ গৈছে এতিয়া আমি চুঙা দুটা জুইৰ পৰা বাহিৰলৈ উলিয়াই ইয়াক অলপমান সাফা কৰি লম এতিয়া মই প্ৰথমতে পৰ্কখিনি এটা পাত্ৰত চুঙাৰ পৰা উলিয়াই লম আৰু কেনেকুৱানো হৈছে চাওঁ আহকচোন এয়া চাওক পৰ্কখিনি কিমান ধুনীয়া হৈছে আৰু ইমান ভালকৈ সিজিছে এতিয়া আমি চিকেনখিনি চাওঁ আহক ই কেনেকুৱানো হৈছে
এয়া চাওক চিকেনখিনিও কিমান ধুনীয়াকৈ সিজিছে আৰু ইয়াৰ গোন্ধটোও খুব ভাল ওলাইছে। এয়া চাওক দুইবিধ মাংসই খাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবচোন আৰু এবাৰ ঘৰতে ট্ৰাই কৰি চাব, নিশ্চয় আপোনালোকে খাই ভাল পাব। সো বন্ধুসকল এয়াই আছিল চুঙাত দিয়া গাহৰি আৰু মুৰ্গী মাংসৰ ৰেচিপি। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।